মোৰ নাম ৰাহুল। মই শিৱসাগৰৰ এখন সৰু গাঁৱত বাস কৰোঁ আৰু মোৰ বয়স 22 বছৰ। এই কাহিনী মোৰ আৰু মোৰ সম্পৰ্কীয় নবৌ এগৰাকীৰ। মই আমাৰ সম্পৰ্কীয় মামাৰ ছোৱালীৰ বিয়াত তেওঁলোকৰ গাঁৱলৈ গৈছিলোঁ। এনেতো মই বিয়ালৈ যাবলৈ বিচৰা নাছিলোঁ, কিন্তু মা দেউতাই মোক জবৰদস্তি পঠিয়াই দিছিল। সেই গাঁৱতে মোৰ সম্পৰ্কীয় নবৌ এগৰাকীৰ ঘৰ আছিল। তেওঁৰ নাম প্ৰিয়া আছিল আৰু তেওঁৰ বিয়া হোৱা প্ৰায় 4 বছৰেই হৈ গৈছিল, কিন্তু এতিয়ালৈকে তেওঁলোকৰ কোনো সন্তান নাছিল। নবৌয়েও এই বিয়ালৈ আহিছিল। মই তেওঁক দূৰৰ পৰাই দেখিছিলোঁ, কিন্তু তেওঁ মোক দেখা নাছিল। মই তেওঁক প্ৰায় 4 বছৰৰ পিছত দেখিছিলোঁ। সেই সময়তো মই তেওঁক ভালদৰে দেখাও নাছিলোঁ, কিন্তু এইবাৰতো মই তেওঁক দেখিয়ে থৰ লাগি ৰৈছিলোঁ। তেওঁ কোনো হিৰ'ইনতকৈও কম লগা নাছিল। মই তেওঁৰ সৌন্দৰ্যতা শব্দৰে প্ৰকাশ কৰিবলৈ নোৱাৰিম। সঁচা ক'বলৈ গ'লেতো মোৰ দাদাৰ প্ৰতিও ঈৰ্ষা জাগিবলৈ ধৰিছিল। সেইদিনা মই প্ৰথমবাৰৰ কাৰণে কোনো বোৱাৰীৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। মই অলপ লাজকুৰীয়া স্বভাৱৰ আছিলোঁ আৰু সোনকালেই কাৰো লগতে বেছি খোলাকৈ কথা পাতিবলৈ পৰা বিধৰ নাছিলোঁ। বিশেষকৈ ছোৱালীৰ লগততো একেবাৰেই নহয়। কিন্তু নবৌৰ সৌন্দৰ্যতা আৰু যৌৱনতাই মোৰ স্বভাৱেই সলনি কৰি পেলাইছিল। মই তেওঁক দুবাহুৰ মাজত লোৱা সপোন দেখিবলৈ ধৰিছিলোঁ। নাজানো কিয় মোৰ মনত এনেকুৱা ধৰণৰ বিচাৰবোৰ আহিবলৈ ধৰিছিল। মই মোৰ মনটোক বহুত বুজাবলৈ চেষ্টা কৰিলোঁ, কিন্তু মোৰ মনটোৱে মানিবলৈ বিচৰাই নাছিল। তেওঁ যলৈ গৈছিল মই তেওঁক মনে মনে চাই থাকিছিলোঁ। সেইদিনা মই প্ৰথমবাৰ মোৰ অন্তৰখন ইমান বাধ্য হোৱা দেখিছিলোঁ। কেইঘণ্টামানৰ ভিতৰতে মই এজন ভাল ভদ্ৰ ল'ৰাৰ পৰা এজন পাগল প্ৰেমিকলৈ পৰিণত হৈ গৈছিলোঁ। জানুৱাৰী মাহ আছিল, সেয়ে ঠাণ্ডাও অলপ বেছিয়ে বাঢ়ি গৈছিল। বিয়াৰ পৰিৱেশ আছিল, সেয়ে খোৱাৰ ব্যৱস্থাও বেছি ঠিক নাছিল। মই এইটোৱেই ভাবি আছিলোঁ যে এনেকুৱা ঠাণ্ডাত ৰাতি কেনেকৈ পাৰ কৰোঁ, কিন্তু ভগৱানে মোৰ প্ৰাৰ্থনা শুনিলে আৰু মোৰ সমস্যাৰ সমাধান কৰি উলিয়াই দিলে। নবৌৱে মিচিকিয়াই মোৰ ওচৰলৈ আহি গ'ল আৰু তেওঁ মোক সাৱটি ধৰিলে। তেওঁক দেখি মই বহুত সুখী হৈ পৰিছিলোঁ, কাৰণ মোৰ চা চিনাকি কোনোৱে আছিল। এনেকৈ নবৌৱে মোক সাৱটি ধৰাত মোৰ বহুত ভাল লাগিছিল। নাজানো কিয় তেওঁৰ এই স্পৰ্শই মোক তেওঁৰ প্ৰতি বেছি আকৰ্ষিত কৰি পেলাইছিল। অন্তৰে কৈছিল যে নবৌৱে মোক এনেকৈয়ে সাৱটি ধৰি থাকক। তেওঁৰ স্পৰ্শৰ পৰা এক বেলেগ ধৰণৰ আনন্দ পাই আছিলোঁ, যি মই প্ৰথমবাৰ অনুভৱ কৰিছিলোঁ। মই একেবাৰে কোনো আন দুনিয়াত হেৰাই গৈছিলোঁ। তেতিয়াই নবৌৱে মোক এৰি ক'লে, ৰাহুল, তুমি কেতিয়া আহিলা? মই ক'লোঁ, নবৌ, মই দিনতে আহি পালোঁ। তেতিয়া নবৌৱে মোৰ ফালে চাই ক'লে, কি কথা ৰাহুল, তোমাক কিবা চিন্তাত থকা যেন লাগিছে। নবৌক মই মোৰ ৰাতিটো কেনেকৈ পাৰ কৰিম হোৱা সমস্যাৰ কথা ক'লোঁ। তেতিয়া নবৌৱে ক'লে, ইয়াতে কি চিন্তা কৰিবলগীয়া কথা আছে? তুমি মোৰ লগত ব'লা মোৰ ঘৰলৈ, তাতে আৰামেৰে শুই যাবা। মই সুখী হৈ পৰিলোঁ আৰু নবৌৰ লগত তেওঁৰ ঘৰৰ ফালে যাবলৈ ধৰিলোঁ। আন্ধাৰ ৰাতি আছিল আৰু ৰাস্তাও একেবাৰে খলা-বমা আছিল। নবৌৱে ক'লে, ৰাহুল, মোক তোমাৰ হাতখন দিয়া। আন্ধাৰত তুমি ৰাস্তাৰ একো চিনি নাপাবা। মই মোৰ হাতখন নবৌৰ ফালে আগবঢ়ালোঁ। যেতিয়াই তেওঁ মোৰ হাতখন তেওঁৰ কোমল হাতত ল'লে, মোৰ গোটেই শৰীৰত যেন এক শিহৰণ দৌৰিলে। তেওঁৰ কোমল হাতখন ধৰি মোৰ বহুত ভাল লাগিছিল। লাহে লাহে আমি ইজনে আনজনৰ হাতত ধৰি তেওঁৰ ঘৰৰ ফালে যাবলৈ ধৰিলোঁ। সেই ৰাস্তাটোৰে আৰু কিছুমান লোক নিজৰ গাঁৱৰ ফালে গৈ আছিল। আমাৰ পৰা কিছু দূৰ আগে আগে ৩-৪ গৰাকীমান মহিলাও গৈ আছিল আৰু নবৌৰ বিষয়ে কথা পাতি আছিল। তেওঁলোকৰে এগৰাকীয়ে ক'লে, কুসুম, কাইলৈ তোৰ ছোৱালীৰ আঙুঠি পিন্ধোৱা। তই প্ৰিয়াক নামাতিবি, নহ'লে শুভ কামত বাধা আহি যাব। এনেকুৱা শুভ কামত বাজিনাৰীৰ ছায়াও পৰিবলৈ নালাগে। আন এগৰাকীয়েতো এনেকৈ কৈ দিলে, অজয়েতো তাইক ডাইভৰ্চ দিবলৈ লাগে। আন্ধাৰ নিশা হোৱাৰ কাৰণে তেওঁলোকৰ এই কথাটো অনুভৱেই হোৱা নাছিল যে আমি তেওঁলোকৰ পিছে পিছে গৈ আছোঁ। সেইকাৰণেই তেওঁলোকে এনেকুৱা ধৰণৰ কথা পাতি আছিল। তেওঁলোকৰ কথা শুনি নবৌৱে মোৰ হাতখন বৰ জোৰেৰে খামুচি ধৰিলে, যেন তেওঁ কোনো কথা কোনোমতে সহ্য কৰি আছে। মোৰো সেয়াই শুনি বৰ দুখ হৈছিল যে নবৌৱে যে কিমান কি সহি আছে। অলপ পিছতে নবৌৱে ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিলে। তেওঁ বহুত বেছি দুখ পাইছিল। মই তেওঁক নাকান্দিবলৈ ক'লোঁ আৰু তেওঁ শান্তও হৈ গ'ল। মই তেওঁৰ দুবাহুত ধৰি ক'লোঁ, নবৌ, আপুনি এনেকুৱা লোকৰ প্ৰতি ধ্যান দিবলৈ নালাগে। যেতিয়া আপুনি জানেই যে ইয়াতে আপোনাৰ কোনো দুখ নাই, সেয়ে আপুনি দুখীও হ'বলৈ নালাগে। আপুনি বহুত ভাল। চাব, এদিন সকলো ঠিক হৈ যাব। মই এনেকৈ কোৱাৰ লগে লগে তেওঁ কান্দি কান্দি মোক সাৱটি ধৰিলে। ক'লে, ৰাহুল, এয়া আজিৰ কথা নহয়,
এয়াতো মোৰ লগত সদায় হৈয়ে থাকে। মোৰ এতিয়া জীয়াই থাকিবলৈ একেবাৰে মন নাযায়। তাৰ পিছত মই তেওঁক মোৰ পৰা এৰুৱাই দিলোঁ আৰু তেওঁৰ ওঠত মোৰ আঙুলি ৰাখি ক'লোঁ, নবৌ, এনেকুৱা কথা ক'বলৈ নাপায়। মই তেওঁক বহুত বুজালোঁ। কিছু দেৰি পিছত তেওঁ শান্ত হ'ল। প্ৰায় 20 মিনিট খোজকাঢ়ি যোৱাৰ পিছত আমি তেওঁৰ ঘৰত উপস্থিত হ'লোঁ। মই যেতিয়া ভিতৰলৈ সোমালোঁ তেতিয়া দেখিলোঁ যে দাদা ঘৰত নাছিল। মই নবৌক দাদাৰ বিষয়ে সুধিলোঁ। তেতিয়া তেওঁ ক'লে, তোমাৰ দাদা কিবা কামৰ কাৰণে দিল্লীলৈ গৈছে আৰু 2 দিন পিছতহে উভতিব। আমি বিয়া ঘৰতে ৰাতিৰ আহাৰ খাই আহিছিলোঁ। তেতিয়া নবৌৱে সোনকালে আমাৰ দুয়োৰে কাৰণে বিচনা পাৰিলে। ঠাণ্ডা বহুত আছিল, সেয়ে আমি নিজৰ নিজৰ বিচনাত কম্বলৰ তলত সোমাই কথা পাতিবলৈ ধৰিলোঁ। অলপ সময় ইফাল সিফাল কথা পতাৰ পিছত মই হঠাতে তেওঁক সুধিলোঁ, নবৌ, বিয়াৰ ইমান বছৰৰ পিছতো আপোনালোকৰ কোনো সন্তান কিয় নাই? মোৰ কথা শুনি নবৌ অলপ উদাস হৈ গ'ল আৰু ক'লে, কি ক'ম ৰাহুল, তোমাৰ দাদাৰে চাগে কিবা প্ৰব্লেম আছে। তেওঁ মোক আজিলৈকে এই কথা নাই কোৱা, বৰঞ্চ মোৰ পৰা লুকুৱাইছেহে। যিখন ক্লিনিকলৈ তেওঁ টেষ্ট কৰিবলৈ গৈছিল সেই ক্লিনিকত মোৰ বান্ধৱী এজনীয়ে কাম কৰিছিল। মোক তেওঁৱেই কৈছিল যে মোৰ স্বামীৰ এনেকুৱা এটা প্ৰব্লেম আছে বুলি। মই আজিলৈকে তেওঁৰ লগত এই বিষয়ে কথা নাই পতা। এটা কথা ঠিক যে তেওঁ বাবা সাধুৰ ওপৰত বেছি বিশ্বাস কৰে আৰু তেওঁলোকৰ ওপৰত বেছি ভৰসা কৰে। তেওঁলোকৰ ওপৰত টকাও বহুত উৰুৱায়। কোনোৱে কয় যে 6 মাহত সুখবৰ পাই যাব আৰু কোনোৱে কয় এবছৰৰ ভিতৰত পাম বুলি। এয়া এতিয়া 4 বছৰৰ পৰাই চলি আহিছে। ইমানখিনি কৈ নবৌৱে আকৌ কান্দিবলৈ ধৰিলে। মোৰো ভাল নালাগিল আৰু মই মোৰ বিচনাৰ পৰা উঠি তেওঁৰ বিচনাত গৈ বহিলোঁ। তাৰ পিছত মোৰ হাতেৰে তেওঁৰ চকুৰ পানী মচিবলৈ ধৰিলোঁ। তেওঁৰ চকুৰ পানী মচি মই আকৌ মোৰ বিচনালৈ উভতি আহিবলৈ ধৰিলোঁ। আৰু তেতিয়াই তেওঁ মোৰ হাতত ধৰিলে আৰু ক'লে, ৰাহুল, আজি তুমি নাথকাহেঁতেন তেনেহ'লে মই চাগে কিবা কৰিয়েই পেলালোহেঁতেন। তুমি বহুত ভাল, আজি তুমি মোক বচালা। তাৰ পিছত তেওঁ মোৰ হাতখন নিজৰ হাতত ল'লে আৰু ক'বলৈ ধৰিলে, বহুত কম পুৰুষ এনেকুৱা থাকে যি নাৰীৰ বেদনা আৰু ভাৱনাক বুজিবলৈ পাৰে। তুমি সেইসকলৰ ভিতৰত এজন ৰাহুল। মোৰ সেয়া শুনি ভাল লাগি আছিল। কথা পাতি নবৌৱে মোৰ হাতখন পিটিকি আছিল। মই তেওঁৰ বিষয়টো একো গম পোৱা নাছিলোঁ, কিন্তু মোৰ ভিতৰত এক ধুমুহাৰ সৃষ্টি হৈছিল। মোৰ মন গৈছিল যে ময়ো তেওঁক স্পৰ্শ কৰোঁ, কিন্তু মোৰ বিবেকে মোক তাৰ অনুমতি দিয়া নাছিল। তাৰ পিছত তেওঁ মোক ক'লে, যিগৰাকী ছোৱালী তোমাৰ লগত বিয়া হ'ব তেওঁ বহুত ভাগ্যশালী হ'ব। তুমি নাৰীৰ সন্মান কৰা আৰু ভাৱনাও ভালকৈ বুজাবলৈ পাৰা। তেওঁ নিজৰ কথাতে মচগুল আছিল, কিন্তু হঠাতে তেওঁৰ ধ্যান মোৰ ওপৰত পৰিল। তেওঁ দেখিলে যে ইমান ঠাণ্ডা ৰাতিখন মই গাত একো কাপোৰ নোলোৱাকৈ এনেকৈ বহি আছোঁ। তাৰ পিছত তেওঁ ক'লে, ৰাহুল, কম্বলৰ তললৈ আহা, ঠাণ্ডা বহুত আছিল। সেয়া শুনাৰ পিছত মোৰ কলিজাৰ ধপধপনি বাঢ়িবলৈ ধৰিলে। মই বুজিবলৈ পৰা নাছিলোঁ যে এইবিলাক কি হৈ আছে আৰু কিয় হৈ আছে। এতিয়া আমি একেলগে কম্বলৰ তলত আছিলোঁ। তাৰ পিছত তেওঁ ক'লে, চৰি ৰাহুল, মইতো মোৰ দুখতে কান্দি আছোঁ। তুমি কোৱা, তোমাৰ জীৱন কেনেকুৱা চলি আছে? মই ক'লোঁ, নবৌ, এয়াই ভাল জব এটাৰ সন্ধানত আছোঁ, কিন্তু জবেই নাপাইছোঁ ক'তো। তেতিয়া তেওঁ ক'লে, কোনো কথা নাই ৰাহুল, এতিয়াও তোমাৰ গোটেই জীৱন পৰি আছে, জব পাই যাবা। তাৰ পিছত তেওঁ মোৰ একেবাৰে কাষ চাপি আহিল, বা এনেকৈ ক'বলৈ পাৰোঁ যে তেওঁ মোৰ একেবাৰে গাত লাগি গ'ল। তেওঁ ক'লে, ৰাহুল, তোমাৰ কেতিয়াও এনেকুৱা নালাগেনে যে তোমাৰ এজনী গাৰ্লফ্ৰেণ্ড থাকিবলৈ লাগে? মই ক'লোঁ, নবৌ, মনলৈতো আহে, কিন্তু ক'তো এনেকুৱা পোৱাই নাই আজিলৈকে। তাৰ পিছত নবৌৱে মোৰ ফালে ঘূৰিলে আৰু ক'লে, ৰাহুল, তোমাক কেনেকুৱা গাৰ্লফ্ৰেণ্ড লাগে? ময়ো ফটকৈ কৈ পেলালোঁ, একেবাৰে আপোনাৰ দৰে। তেওঁ মিচিকিয়াই ক'লে, মোৰ দৰেই কিয়? মই ক'লোঁ, কাৰণ আপুনি বহুত ধুনীয়া আৰু জ্ঞানী আৰু এখন ভাল অন্তৰৰ গৰাকী আপুনি। তুমি মিছা কৈ আছা। নবৌৱে ক'লে, নবৌ, মই মিছা কিয় ক'ম? যদি আপুনি মোৰ চকুৰে চাব পাৰিলেহেঁতেন তেতিয়া বুজিলেহেঁতেন। তাৰ পিছত তেওঁ মোক এনেকুৱা এটা প্ৰশ্ন কৰিলে যাৰ ফলত মোৰ মগজু একেবাৰে ঘূৰি গ'ল। তেওঁ মোক সুধিলে যে, কি তুমি মোক পচন্দ কৰানে? মই ক'লোঁ, পচন্দ নহয় নবৌ, বহুত পচন্দ কৰোঁ।
এতিয়া মই অলপ অলপ নিশ্চিত হ'বলৈ ধৰিছিলোঁ যে নবৌৱে মোৰ লগত অলপ মজা ল'বলৈ বিচাৰে। বাহিৰত ঠাণ্ডা বাঢ়ি গৈ আছিল আৰু ভিতৰৰ পৰিৱেশ লাহে লাহে গৰম হৈ উঠিছিল। তাৰ পিছত নবৌৱে ক'লে, ৰাহুল, তুমি প্ৰথম ব্যক্তি যিয়ে মোৰ গাত ইমান গুণ দেখিছে। মোৰ এনেকুৱা লাগিছিল যেন মোৰ কথাৰ পৰা নবৌৱে বহুত সুখী হৈ আছে। মই নবৌক এটা কথা ক'বলৈ বিচাৰিছিলোঁ, কিন্তু মোৰ ওঠলৈ সেই শব্দই অহাই নাছিল। মোৰ ভয় আছিলে কেনেবাকৈ নবৌৱে মোৰ কথাত বেয়া পাই যাব বুলি। নবৌৱে ক'লে, ৰাহুল, তুমি যি ইচ্ছা ক'বলৈ পাৰা, মই তোমাৰ কোনো কথাতেই বেয়া নাপাওঁ। মই ক'লোঁ, নবৌ, মই আপোনাক সন্তানৰ সুখ দিবলৈ বিচাৰোঁ। এই কথা শুনাৰ লগে লগে নবৌৱে একেবাৰে মৌন হৈ পৰিল আৰু মোৰো ভিতৰি অলপ ভয় লাগিল। কিছু সময়ৰ পিছত নিৰ্জনতা ভংগ কৰি মই ক'লোঁ, নবৌ, মোক ক্ষমা কৰি দিব। হয়তো মই কিবা এটা ভুল কৈ পেলালোঁ। তেতিয়া তেওঁ ক'লে, নাই ৰাহুল, তুমিতো একো ভুল নাই কোৱা। তুমিতো আপোন ভাবিয়েই মোক এই কথা কৈছা। মইতো এয়াই ভাবি আছোঁ যে এয়া ভুল নহ'ব। মই ক'লোঁ, কি? তেতিয়া তেওঁ ক'লে, অঁ ৰাহুল, মোৰ মতে যদি বহুতো কিবা ঠিক কৰাৰ কাৰণে অলপ ভুল কৰা যায়, তেনেহ'লে সেয়া ভুল নহয়। তাৰপিছত নবৌৱে ক'লে, ৰাহুল, মই তোমাৰ কথাত সহমত, কিন্তু মোক ভাবিবলৈ অলপ সময় লাগিব। মই ক'লোঁ, ঠিক আছে নবৌ, আপুনি চিন্তা কৰি লওক। তাৰপিছত আমি দুয়ো শুই গ'লোঁ, কাৰণ পিছদিনা মই দৰা পাৰ্টিৰ লগত কইনা আনিবলৈ যাবলৈ লাগিব। পিছদিনা মই ৰাতিপুৱাই উঠিলোঁ, কাৰণ ৰাতিপুৱা 9 বজাত দৰা ওলাব। যোৱা সময়ত নবৌৱে ক'লে, ৰাহুল, সন্ধিয়া ইয়ালৈ আহি যাবা, মই তোমালৈ ৰৈ থাকিম। তাৰপিছত মই দৰা পাৰ্টিৰ লগত গুচি গ'লোঁ। নবৌৱে সেইদিনা বিয়ালৈ অহা নাছিল। নিশা 10 বজাত মই খানা খাই নবৌৰ ঘৰৰ ফালে গুচি গ'লোঁ। নবৌৱে মোৰে অপেক্ষা কৰি আছিল আৰু মোক দেখাৰ লগে লগে মিচিকিয়াই ক'লে, ৰাহুল, আজি গোটেই দিন তোমাক মিছ কৰিছোঁ। মই ক'লোঁ, মোৰো আপোনালৈ বহুত মনত পৰি আছিল নবৌ। তাৰপিছত নবৌৱে কফি বনালে আৰু কফি খাই দুয়ো বিচনাত বহিলোঁ। তাৰপিছত নবৌৱে ক'লে, ৰাহুল, তোমাৰ কালিৰ কথাটোত মই সন্মত আছোঁ। মই ক'লোঁ, নবৌ, চাব, আপোনাৰ ভৱিষ্যত জীৱন সুখেৰে ভৰি পৰিব। নবৌৱে ক'লে, ৰাহুল, তোমাৰ এই উপকাৰ মই নমৰালৈকে নাপাহৰোঁ আৰু মোৰ শেষ উশাহলৈকে তুমি মোৰ অন্তৰত এজন দেৱতাৰ দৰেকৈ থাকিবা। তাৰপিছত লাহে লাহে আমি দুয়ো ইজনে আনজনৰ দুবাহুৰ মাজত সোমাই পৰিলোঁ আৰু দুটা শৰীৰ এটা প্ৰাণ হৈ গ'ল। পিছদিনা ৰাতিপুৱা নবৌক বহুত সুখী যেন লাগিছিল। মই তেওঁক দেখি সুখী আছিলোঁ। তাৰপিছত নবৌৱে মোক ক'লে, ৰাহুল, তুমি মোৰ সকলো ইচ্ছা সম্পূৰ্ণ কৰিলা, সেইকাৰণেই তোমাক অলেখ ধন্যবাদ। মই ক'লোঁ, নবৌ, ধন্যবাদ জনোৱাৰ প্ৰয়োজন নাই। মইতো মাত্ৰ আপোনাৰ সুখ বিচাৰিছিলোঁ আৰু ঈশ্বৰৰ ওচৰত এয়াই প্ৰাৰ্থনা কৰিম যাতে আপুনি সুখত থাকে। এনেকৈয়ে নবৌৰ ঘৰত মই আৰু দুদিন থাকিলোঁ আৰু মই তেওঁক সকলো সুখ দিয়াৰ প্ৰয়াস কৰিলোঁ। যেতিয়া মই তাৰ পৰা ঘৰলৈ উভতিছিলোঁ, তেতিয়া নবৌৰ চকুত চকুৰ পানী আছিল। মই তেওঁক সাৱটি ধৰিলোঁ আৰু মই তেওঁক আকৌ লগ কৰাৰ প্ৰতিশ্ৰুতি দি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। প্ৰায় 1.5 মাহ পিছত মোলৈ তেওঁৰ ফোন আহিলে। তেওঁ কৈ আছিলে যে তেওঁ মা হ'বলৈ ওলাইছে। মই সেই কথা শুনি বহুত সুখী হৈছিলোঁ আৰু মই ঈশ্বৰক ধন্যবাদ জনালোঁ। দেৱালীৰ কিছুদিনৰ পিছতে নবৌৱে এটা পুত্ৰ সন্তান জন্ম দিলে। মোৰ বহুত মন আছিল যে মই মোৰ সন্তানক চাবলৈ যাওঁ, কিন্তু নবৌ মোৰ দূৰ সম্পৰ্কীয় আছিল। সেয়ে বিনা কাৰণত তেওঁৰ ঘৰলৈ যোৱাটো উচিত নাভাবিলোঁ। সেই সময়ত স্মাৰ্টফোনো নাছিল, যাৰ দ্বাৰা মই মোৰ সন্তানৰ ফটো চাবলৈ পাৰিম। অৱশেষত 2 বছৰৰ পিছত এজন সম্পৰ্কীয়ৰ বিয়াত মই নবৌক লগ পালোঁ। তাৰপিছত মই তাত মোৰ সন্তানক দেখিলোঁ। মই বহুত আৱেগিক হৈ পৰিলোঁ, কিন্তু মই কোনোমতেই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। নবৌ বহুত সুখী আছিল আৰু তেওঁৰ সুখ দেখি মোৰো অনুভৱ হৈছিল যে মোৰ জীৱন সফল হৈ গৈছে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে? যদি ভাল লাগিলে এটা লাইক কৰি দিবা আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।